মানুহৰ নিন্দা বা সমালোচনাৰ ভয়ত নিজৰ ৰাস্তা সলনি নকৰিব, কাৰণ সফলতা লাজৰ পৰা নহয়, সাহসৰ পৰা পায়। মানুহৰ চিন্তাৰ পাৰ্থক্য আছে, কাৰণ সমস্যা আপোনাক দুৰ্বল বনাবৰ বাবে নহয়, শক্তিশালী বনাবৰ বাবে আহে। এটা কথা সদায় মনত ৰাখিব, যেনেকুৱা পৰিস্থিতি হ'লেও যিকোনো ধৰণৰ অন্যায় বা পাপ কামৰ সমৰ্থন নকৰিব। যিয়েই নহওক কিয়, স্বামীয়ে হওক বা পুত্ৰই হওক, পৃথিৱীত যিদৰে বতৰ সলনি হয়, সেইদৰে জীৱনত সুখ আৰু দুখ আহিয়ে থাকে। কোনো বস্তু স্থায়ী নহয়। নিজে নিজক বহুত দুখ কষ্ট নিদিব, কাৰণ পৰিস্থিতি যিমানেই বেয়া নহওক কিয় সলনি হৈ যায়। যদি আপুনি স্মৰণ কৰে যে এইটো অনুভৱ হ'ব, কষ্ট দিয়া মানুহ সদায় আপোনাৰ কোনোবা বিশেষ নিজৰ মানুহ। মানুহৰ কথাবোৰ হৃদয়ত নল'ব, কাৰণ তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আপোনাক ভগৱান বুলিও ক'ব। লোকচান হ'লে ভৱিষ্যতে লাভো হ'ব। যদি আপোনাক ছলনা কৰিলে সেইটো হিচাপ হ'ব। সংসাৰত দানৰ সমান কোনো সম্পত্তি নাই, লোভৰ সমান কোনো বেমাৰ নাই, ভাল স্বভাৱৰ নিচিনা কোনো অলংকাৰ নাই, আৰু সন্তুষ্টৰ সমান কোনো সুখ নাই। যিবোৰ মানুহে নিজৰ নিন্দা শুনি লোৱাৰ পাছতো শান্তভাৱে থাকে, তেওঁ সম্পূৰ্ণ জগতখনতে জয়ী হৈ যায়। মানুহে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে নিজৰ ওপৰত বিশ্বাস ৰখাটো বহুত জৰুৰী। জীৱনত যিকোনো কাম কৰক, কেৱল এটা কথা মনত ৰাখিব, যদি সত্যৰ লগত আছে, তেতিয়াহ'লে ভগৱানো আপোনাৰ লগত আছে। যি আপোনাৰ নহ'ল, তেওঁৰ ওপৰত কেতিয়াও অধিকাৰ নেদেখুৱাব, আৰু যি বুজি নাপায়, তেওঁক কেতিয়াও নিজৰ দুখ নক'ব। সেৱা সকলোকে কৰক, কিন্তু কাৰোৰ পৰা একো আশা নকৰিব, কাৰণ সেৱা বা সঁচা মূল্য ভগৱানেহে দিব পাৰে, মানুহে নহয়। চিন্তা এইটো হ'ব নালাগে যে ৰাস্তা ভাল পাই যাওঁ, কিন্তু এইটো হ'ব লাগে যে য'ত ভৰি দিওঁ সেইটোৱে ভাল ৰাস্তা হৈ যায়। বতাহত শুনা কথা কেতিয়াও বিশ্বাস নকৰিব। কাণ কেঁচা মানুহে বেছিভাগ সঁচা সম্বন্ধ হেৰুৱাই পেলায়। সংসাৰত যিকোনো সৰ্বগুণসম্পন্ন ব্যক্তি নাই, সেইকাৰণে কিছুমান দুৰ্বলতা বাদ দি সম্বন্ধ ৰাখক। মানুহক সম্পূৰ্ণৰূপে সন্মান দিয়ক। এই কাৰণে নহয় যে তেওঁৰ অধিকাৰ আছে, কিন্তু এই কাৰণে যে আপোনাৰ ওচৰত সংস্কাৰ আছে। হাতে দিয়া দান, মুখৰ পৰা লোৱা ভগৱানৰ নাম কেতিয়াও ব্যৰ্থ নহয়। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।